Hello everyone, আমি আজি ক্লাস 9 ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা কোৱেশ্চন এমসিকিউ কৰিবলৈ যাম। আমাৰ ছাত্ৰী ৰুণচুন ইয়াত আছে। ৰুণচুন 3x + 2y = 6 সমীকৰণৰ লেখডালে y অক্ষত ছেট কৰা বিন্দুটো হ'ল এইখিনি আনসাৰ। পাৰিম নে এইটো কৰিবলৈ? কৈ দিয়া। ঠিক আছে, এটা মই কৈ দিম, নেক্সট নিজে কৰিব লাগিব। হ'ব, এটা মই বুজাই দিছো। 3x + 2y = 6 এইটো এটা সমীকৰণ। ইয়ালৈকে আমি বুজি পোৱা নাই। তাৰপিছত দিয়া আছে y অক্ষত ছেট কৰিব। এইখিনি পৰা গম পাই গ'লো, যদি y অক্ষত ছেট কৰে বিন্দুটো স্থানাংক y অক্ষত বিন্দুটো স্থানাংক কি আছিল? 0, y। যদি আমাক ইয়াত y সলনি x অক্ষত দিলে হয়, x অক্ষত থাকিলে আমি এনেকৈ লিখিলো হয়, x অক্ষত এটা বিন্দু স্থানাংক x, 0 হয়। মানে এতিয়া y অক্ষ বুলি কৈছে, এনসাৰটো এনেকা টাইপৰ হ'ব 0, y। এতিয়া প্ৰথমত য'ত 0 নাই সেইকেইটাটো কেতিয়াও এনসাৰ হ'ব নোৱাৰে। 4 নম্বৰটো হ'ব নোৱাৰে, এফালে 1 নম্বৰটো হ'ব নোৱাৰে। এনসাৰ হয় 2 হ'ব নহলে 3টো হ'ব। এতিয়া কোনটো হয় আমি গম পাম এতিয়া। ইয়াত 0, y টো এটো কাৰ মান? x ৰ মান। এই সমীকৰণটোত আমি য'ত x আছে, x ৰ সলনি আমি 0 পাতি চাম। y মানটো পাই গ'লে আমি এনসাৰটো পাই যাম। সলিউশনটো কেনেকৈ হ'ব এতিয়া? 3x + 2y = 6। x ৰ মান দিয়া আছে 0, 3 × 0 + 2y = 6। 3 লগত যদি 0 পূৰণ কৰা হয় কি হ'ব? 0, সেইটো নাইকিয়া হৈ যাব, থাকি যাব 2y = 6। 2 টো y লগত কি হৈ আছে? সমান চিহ্নৰ ফালে গ'লে কিমান হ'ব? 3। তাৰমানে এই y সলনি এতিয়া কিমান হ'ব? 0, 3 আছে নে ক'ৰবাত? আছে, সেইটো। বুজি পাইছনে? এতিয়া নেক্সটটো নিজে কৰিবলৈ চেষ্টা কৰাচোন। এইটো কি অক্ষত কৈছে? x অক্ষত। x অক্ষত কৰিলে x অক্ষত বিন্দু এটা স্থানাংক কি হয়? x, x, 0। কোনটো হ'ব? আমাৰ বুজি পাইছে, অংকটো কৰিব পাৰিছে। আপোনালোকেও যদি এনেকুৱা ধৰণৰ অংক এমসিকিউ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটোৰ লগত জড়িত হওক আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।